নমস্কাৰ, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল বিহুৰ উৰুকা। ভিডিঅ'টো আপোনালোকে বাৰু অকণমান দেৰিকৈ পাইছে। ভিডিঅ'টো ৰাতিৰ পৰাই আৰম্ভ কৰি দিছোঁ আৰু মানুহজনৰ মই দুইজনে লাগি আছোঁ। সেই ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ আৰু আপোনালোকৰ মাজলৈ ভিডিঅ' অকণমান আগবঢ়াই দিওঁ। চাই থাকিব ভিডিঅ'টো। আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু সকলোৰে দিনবোৰ যাতে ভাল হওক, ৰঙালী ৰঙেৰে সকলো উপচি পৰক। চাই থাকিবচোন বাৰু ভিডিঅ'টো কেনেকৈনো বনাওঁ, আজি কি কৰোঁ তাকে দেখাই থাকিম বাৰু অকণমান। এয়া মানুহজনে আৰু মই দুইজনে চাফা চিকুণ কৰাত লাগি আছোঁ আৰু বস্তুবোৰ চব বাহিৰলৈ উলিয়াই দিলোঁ। আৰু এইফালে কাপোৰ ধুব আছে, কাপোৰখিনি উলিয়াই ল'লোঁ ধুবলৈ। মানুহজনেও লাগি দিছে বাৰু বহুতখিনি আৰু ময়ো লাগিছোঁ, দুয়োটাই মিলি পেলাই লাগিছোঁ। আৰু দিনত যিহেতু সময় নহয়, অফিচ থাকে, সেয়ে ৰাতিয়ে কাম বনবোৰ কৰি দিছোঁ। আৰু ফটোকেইখনো ধুনীয়াকৈ মুচি ল'লোঁ। ফটোকেইখন আৰু ঘড়ীটো ধুনীয়াকৈ মুচি চাফা চিকুণ কৰি ল'লোঁ। মকৰা জাল চাল আছিল গুচাই ল'লোঁ ধুনীয়াকৈ। আৰু বাচন এনেকৈ বাহিৰত দেখিছেনে ইমানখিনি বাচন আছে ধুবলৈ। আৰু এতিয়া যিহেতু ৰাতি ধুবলৈ সময় হ'ব নহয় তাৰো ঠিক নাই। যিমানখিনি পাৰোঁ কৰিমেই বাৰু, তাকে চাই লওঁ কিমানখিনি আগবাঢ়েগৈ। বাচন বৰ্তন চববোৰ বাহিৰলৈ উলিয়াই দিছোঁ আৰু চেগা চপাই ধৰি চবখিনি বাহিৰলৈ উলিয়াই দিছোঁ। নাজানো কেতিয়া কাম বন কৰি আজৰি হ'ব পাৰিম। কালি ৰাতি খোৱালৈ বহুত দেৰি হ'লগৈ। আজি হৈছে নেক্সট ডে'। আজি বজাৰলৈ ওলাই আহিছোঁ। আজি যিহেতু গৰু বিহু, সেয়ে গৰু বিহু গাঁৱত চাগে ধুনীয়াকৈ আয়োজন কৰিছে। ইয়াত আৰু বেংগলোৰত কি বিহু পালন কৰিম, সেয়ে বজাৰলৈ ওলাই আহিলোঁ আৰু মানুহজন আৰু মই দুয়োজনে বজাৰখিনি কৰি ল'লোঁ। আৰু এইফালে দেখিছেনে ইমান গাড়ী জাম হৈছে, বহুত গাড়ী জাম হৈছে, বহুত ভিৰ হৈছে। ৰাতিপুৱা সময় যিহেতু বহুতো মানুহ অহা যোৱা হোৱা এইকণ সময়তে। আৰু এতিয়া বজাৰৰ পৰা আহি চাউল তিয়াই ৰাখিছিলোঁ, চাউলখিনি ধুনীয়াকৈ টুকি লওঁ। বৰা চাউল আৰু ভাতৰ চাউল দুইখিনি তিয়াই ৰাখিছোঁ বাৰু। সেই ভাবিলোঁ চাউলখিনি অকণমান টুকি ধুনীয়াকৈ জৰ্জৰীয়া কৰি লওঁ আৰু তিলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। কাম বন কৰি আজৰিয়ে নহওঁগৈ আৰু কাপোৰ কানিও ধেৰ ধুব আছে। বেডশ্বীট গাৰুৱাৰ চব খুলি থৈছোঁ আৰু ধুবলৈ এতিয়া। চাহ তাহ অকণমান খাই ল'লোঁ আৰু বজাৰৰ পৰা আনিছিলোঁ টিহু, আম এনেকৈ আনিছিলোঁ, কুন্দুলি আনিছিলোঁ। ভাতখিনি উঠাই দিলোঁ আৰু ইফালে চাউলখিনি জৰ্জৰীয়া কৰি শুকুৱাই ল'লোঁ আৰু তিলখিনিও ধুনীয়াকৈ শুকুৱাই ল'লোঁ। কাপোৰ কানি ধুই আনফালে আজৰি হৈ ল'লোঁ আৰু ভাতকেইটাও খাই ল'লোঁ। মূলা আলু ভাজি, আমৰ চাটনি, পাপৰ, টিহুৰ চালাড এনেকৈ খাই ল'লোঁ। তাৰপিছত আজৰি হৈ ঘিলা পিঠা কেইটামান বনালোঁ আৰু তিলৰ লাড়ু কেইটামানো বনাই ল'লোঁ লগতে। আৰু মানুহজন আৰু মই লাগি নাৰিকল আৰু চুজি এনেকৈ লাড়ু বনালোঁ কেইটামান। মানুহজনেও লাগি দিছে, মানুহজনেও বনাওঁ বুলি ক'লে, সেয়ে দুইজনে লাগি বনাই আছোঁ। ঘৰৰ পৰা আঁতৰত আছোঁ যিহেতু, সেয়ে আমাৰ বিহু এনেকৈয়ে গ'ল এইবাৰ। আৰু এতিয়া আজৰি হৈ ল'লোঁ ধুনীয়াকৈ লাড়ু চাড়ু বনাই। কাপোৰ আছিলে, কাপোৰখিনি সোমোৱাই ল'লোঁ। বতৰ চব ইমান বেয়া কৰি আহিছে, বতাহ পুৰা মাৰি আছে আৰু বৰষুণে হ'ব চাগে সন্ধিয়ালৈ। অকণমান দেখাই দিলোঁ, বাহিৰৰ পৰিৱেশটো অকণমান বোলো দেখাই দিওঁ। সেয়ে এতিয়া অকণমান বাহিৰতে এনেকৈ ৰখি আছোঁ। ধুনীয়াকৈ বাচন বৰ্তন ধুই আজৰি হৈ ল'লোঁ। বেডশ্বীট কাপোৰ কানি চব ধুই মেলি আজৰি হৈ ল'লোঁ আৰু ৰুমখিনি চাফা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু গেছ আছিলে, গেছটোও ধুই ল'লোঁ শেষত। আৰু সন্ধিয়া হ'ব হৈছে যিহেতু, সেয়ে ভৰি হাত ধুই ধূপ ধূনা ধুনীয়াকৈ দি ল'লোঁ। আৰু আজি হৈছে নেক্সট ডে', মানে আজি মানুহৰ বিহু। বিহুৰ দিনা সকলো দাদাকেইটাক মাতি ল'লোঁ, গোটেইকেইটা দাদা লগ হ'লোঁ একেলগে আৰু চাহ তাহ খাই ল'লোঁ। তিলৰ লাড়ু বনাইছিলোঁ, ঘিলা পিঠা আৰু মালপোৱা এনেকৈ বনালোঁ আৰু এয়া বৰা চাউল দৈ জলপান খাই ল'লোঁ চবে। আৰু সন্ধিয়া সময়তে অকণমান ওলাই গ'লোঁ মানুহজনৰ লগত বিহু বুলি। অকণমান ওলাই গৈ ডিমাৰ্টতে অকণমান বজাৰ কৰি ল'লোঁ কিবা কিবি। দেখাই থাকিম বাৰু, চাই থাকিব। আৰু সন্ধিয়াই হ'ল আৰু আমি ৰুম পোৱালৈ আহি আকৌ ভৰি হাত ধুই মেলি মুখ হাত ধুই আকৌ ধূপ চাকি দি ল'লোঁ। ৰুমত আহি মুখ হাত ধুই ধূপ চাকি দি ল'লোঁ আৰু লগতে মাংস লৈ আহিছিলোঁ। মানুহজনেও মাংস
খাব বুলি ক'লে, সেয়ে গোটেইকেইটাই আজি একেলগে ভাত সাজ বুলি খাওঁ বিহু যিহেতু আজি। সেয়ে ওচৰৰে দাদাকেইটাকো মাতি ল'লোঁ আৰু গোটেইকেইটাই মিলি আজি ৰাতিৰ ভাত সাজ এনেকৈ খালোঁ বিহু বুলি। আৰু অকণমান পনীৰ লৈ আহিছিলোঁ, পনীৰো বনাই ল'লোঁ অকণমান। দাদাই যিহেতু মাংস নাখায় সেয়ে পনীৰ বনালোঁ দাদাৰ কাৰণে। আৰু বতৰ দেখিছোন ইমান বেয়াকৈ বৰষুণ দিছে, বাহিৰত বহুত বেছিকৈ বৰষুণ দিছে। আৰু আজি বিহুৰ দিনা ৰাতিৰ পৰিৱেশ বিহু বতৰ আৰু এইবাৰ বহুত বেয়া আমাৰ ইয়াত। আপোনালোকৰ ফালে কেনে গ'ল বতৰ জনাব। তাৰপিছত ডিমাৰ্টৰ পৰানো কি আনিলোঁ তাকে অকণমান দেখাই দিলোঁ। এয়া মোলৈ স্পৰ্টিং এটা আনিলোঁ, মানুহজনলৈ এটা স্পৰ্টিং, বগা স্পৰ্টিং দুটা আনিলোঁ। আৰু এই স্পৰ্টিংটো ইমান ভাল লাগিলে মোৰ, মিনি লিখা আছে মোৰ নামটো, যিহেতু মিনি সকলোৱে মিনি বুলিয়ে জানে। আৰু এইটো মই মানুহজনক দিছোঁ, ব্লু কালাৰটো বিহু বুলি মই দিছোঁ মানুহজনক। আৰু ইমানেই আৰু আমাৰ বিহু বজাৰ এইবাৰ। প্লাজো এটা ল'লোঁ, বগা প্লাজো এটা, তাকো প্লাজোটো অলপ টাইট হ'ল, আমাৰ পিছতহে গম পাইছোঁ অকণমান টাইট হ'ল। ইমানেই বিহু বজাৰ বুলি ইমানেই আছিল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে সকলোৱে জনাব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।